হেল্ল' গাইজ, আপোনালোকৰ খবৰ ভাল? আশা কৰোঁ মোৰো ভাল। আৰু আজি মই কিহৰ ৰেচিপি বনাম আপোনালোকে চাই থাকিব শেষলৈকে। কিহৰ ৰেচিপি বনাম আপোনালোকে চাব, আৰু মই ৰেচিপিটো বনাই কিনে আপোনালোকক দেখাই আছোঁ। অ'কে, মই আলুখিনি বইল হ'ব দিলোঁৱে, আকৌ এইফালে দিলোঁ ঔটেঙাখিনি বইল হ'ব। তো চাই থাকিব শেষলৈকে। মই ইয়াত লৈছোঁ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, তাৰপিছত চিকেন মছলা, তাৰপিছত গৰম মছলা অকণমান, ৰেড চিলি অকণমান লৈছোঁ। তাত পেষ্টটো বনাই লৈছোঁ। এইটো বনাম কিহৰ ৰেচিপি জানে নাই? এই আছে ৰৌ মাছৰ কণী হা। এই ৰৌ মাছৰ কণীটো আকৌ এয়া বেঙেনা কাটিলোঁ। এই বেঙেনাটো সৰু সৰুকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পিছত তাৰপিছত এক্সট্ৰাকৈ ৰাখি দিম। অকণমান এটা ফ্ৰাই কৰাৰ আগত আকৌ অকণমান হালধি, নিমখ, তেল দি কিনে এইটো ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ আগত তাৰপিছত আকৌ সেই কৰি এয়া যে আছে এই পিঁয়াজটো ফ্ৰাই কৰি ল'ম, জ্বলা ফ্ৰাই কৰি ল'ম, এই আদা ৰহুন পেষ্টটো ফ্ৰাই কৰি ল'ম। তাৰপিছত আকৌ এয়া বিলাহীটো ফ্ৰাই কৰি ল'ম। তাৰপিছত এই মাছটো ঢালিম, মাছটো দি দিম। আকৌ তাত এইটো গোটাইটো পেষ্ট বনোৱাৰ পিছত আকৌ এই বেঙেনাটো ঢালি দিম। তামান টেষ্টি লাগে খাবলৈ। মই বনাই কেনে ৰেচিপিটো আপোনালোকক দিম, চাই থাকিব। আকৌ এয়া বনাম ঔটেঙাটো বইল কৰি ল'লোঁ বাৰু। তাৰপিছত ঔটেঙাৰ ৰেচিপিটো বনাম। এইটো ঔটেঙা আৰু এই ৰৌ মাছৰ সৈতে চাই থাকিব। আৰু আলুটো মই বইল কৰিব দিছোঁ বৰ্তমান। আলুটো আৰু এটা কাম কৰিব পাৰে আপোনালোকে, এয়া যে মইতো আলুৰ সৈতে ঔটেঙা বনাম। তো যিহেতু আলুৰ সৈতে ঔটেঙা বনাম, তো আপোনালোকে এটা কাম কৰিব পাৰে। যদি খালি ঔটেঙা বনায় তেতিয়াহ'লে আপোনালোকে অকল ঔটেঙা বনালে আপোনালোকে অকণ বেচন এড কৰিব পাৰে, নহ'লে আটাৰ গুড়ি, নহ'লে চাউলৰ গুড়ি গুলি কেনে অকণমান এড কৰিব পাৰে। তেতিয়া ধুনীয়া লাগে। যিহেতু মই প্ৰায় ভাগ আলু আৰু কচুৰ লগত ধুনীয়া পাওঁ। মই বেচনবিলাক এড কৰিলে, এইবিলাক গুড়িয়া বস্তু মই এড কৰিলে ভাল নাপাওঁ। তো নিজা সোৱাদৰ কথা আৰু চবৰে। তো চাই থাকক, যিহেতু মই ৰেচিপিটো দিম আপোনালোকক। আৰু আশা কৰোঁ আপোনালোকে মোক মৰম দিব। আৰু এই ৰেচিপিটো মই ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু এয়া দেখিলে এতিয়া সোৱাদ অনুযায়ী তেল দিম, যিখিনি পৰিমাণ লাগে তেল দিলোঁ। তেলটো পকিবলৈ দিছোঁ। তাৰপিছত এইখিনি ঢালিম। এতিয়া আকৌ অকণমান দিম, ঢালিলোঁ। এতিয়া বেঙেনাখিনি ফ্ৰাই কৰিম। ইগন'ৰ কৰিব, বনালে লেতেৰা হৈয়ে থাকে, কিমান চাফ কৰিম এতিয়া। আৰু বনোৱাৰ পিছত আকৌ চাফ কৰিম, এইবিলাক ইগন'ৰ কৰিব হা। এতিয়া অকণমান নিমখ দিম, যিখিনি হৈছে আধা চামুচ নিমখ এয়া দেখিলে। তাৰপিছত দিম হালধিৰ গুড়ি দিম। গুড়িয়ে তাৰপিছত আকৌ এয়া দিছোঁ, নিমখ দিলোঁ। হালধি গুড়ি আৰু নিমখ দিলোঁ। মোক গৰমে লাগিছে তাৰমান। এইখিনি ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম বেঙেনাখিনি। বেছি অইলি তেল খোৱাটোও বেয়া, তেল পৰিমাণে দিব লাগে। ফ্ৰাই কৰাৰ পিছত ফ্ৰাই থাকিব। ফ্ৰাই হোৱাৰ পিছত তেনেকৈ মই ৰৌ মাছৰ কণী দি বনাম, আৰু আপোনালোকক দেখাম, চাই থাকিব। যদি বাংনাখিনি ফ্ৰাই কৰা হৈয়ে গ'ল, এতিয়া মই আঁতৰাই ৰাখিম। তাৰপিছত আকৌ বনাম। এয়া আকৌ ষ্টাৰ্ট। তাৰপিছত এতিয়া তেল দিম, পৰিমাণে তেল দিম, যিখিনি লাগে তেল দিলোৱে। তাৰপিছত ইয়াত পিঁয়াজ এড কৰিম। চাই থাকিব। ইয়াতে পিঁয়াজ এড কৰিম, বেঙেনাখিনি এইটো পেষ্ট
তেলটো গৰম হৈছে। দেখিলে নহয় এই পিঁয়াজখিনি ভাজি ল'লোঁ মচমচীয়াকৈ। মচমচীয়াকৈ ভজাৰ পিছত ইয়াত জ্বালা ইয়াত কৰিব লাগিব। তাৰপিছত এইটো বিলাহী ইয়াত কৰিব লাগিব। হালধি চালধিবিলাক দিব লাগিব। চাই থাকিব মই। এয়া মই এতিয়া ঢালিম ইয়াত আদা ৰহুনৰ পেষ্ট। এয়া আদা ৰহুনৰ পেষ্ট। তাৰপিছত এদিন জ্বলা পিচিছিলোঁ যে এই জ্বলা। বিলাহী খৰিত বনালে কিন্তু তামান টেষ্টি হয় গেছতকৈ। খৰিত খুবেই বেছি ধুনীয়া হয়, খৰিত বেছি ভাল হয়। তাৰপিছত ইয়াত আকৌ অকণমান পকিবৰ টাইমত এয়া নিমখ হালধি ঢালি দিম। তাত এইটো মছলাটো বনাইছিলোঁ নহয়, এইটো পেষ্টটো অকণমান দিম, ইয়াতে দিম পেষ্টটো। খুব ধুনীয়া লগা আছে। এনেকৈও ভাতকেইটা খাই উঠিব পাৰি। এতিয়া মই অকণমান নিমখ খাওঁতে নিলে এচামুচ নিমখ দিছোঁ আৰু অকণমান নিমখ, হালধি এচামুচ দিম। নিজে যে কেমেৰামেন, সেইটোৰ কাৰণে মোৰ অলপ প্ৰব্লেম হৈছে। এক হাতেদি কেমেৰা আৰু এক হাতেদি বনাই আছোঁ, বহুত অসুবিধা হৈছে। ষ্টেণ্ডডালো নাই যে, সেইটোৰ কাৰণে টেষ্টটো কি ধুনীয়াকৈ গলি গৈছে দেখিছেনে? এই চটপটীয়া মছলাটো দিব লাগিছিলে। বাটাও চৰ্দি আহি গৈছে। চটমচীয়া মছলা, এইটো মছলাটো আপোনালোকৰ সোৱাদ অনুযায়ী যিমানে মানে মছলা জ্বলাটো খায় আৰু সিমানে দিব পাৰে। মই অলপমান জ্বলাটো বেছিকৈ খাওঁ বাৰু। মই মছলাৰ গোন্ধতে মই আকৌ চৰ্দি আহি গৈছে। ইয়াৰ ধুনীয়াকৈ হৈ গ'ল পেষ্টটো, বিলাহী পেষ্টটো, মছলা। তাৰপিছত এয়া কণীখিনি ঢালি দিলোঁ। কণীখিনি অকণমান চট কৰি ল'ব লাগিব, ভাজি ল'ব লাগিব। তাৰপিছত বেঙেনাখিনি দিলোঁ, ভাজি লোৱা বেঙেনাখিনি। এয়া যে মই অলপ আগত যে অকণমান ভাজি লৈছিলোঁ বেঙেনাখিনি, এয়া দেখিলে এতিয়া মানে চাওক
কি ধুনীয়া আপোনালোকেও বেঙেনা ৰেচিপি মাছৰ কণীৰ সৈতে বনাই খাব পাৰে দেখিছে মই ইয়াত কি এড কৰিছোঁ কেমেৰা ধৰা মানুহ নাই যে সেইটো কাৰণে মোৰ মানে অলপ মানে অসুবিধা হ'ল বস্তুটো উলট পালট হৈ গৈছে তথাপিও কি দিছোঁ আপোনালোকে ধৰিবই পাৰে দেখিছে ভিডিঅ'টোত কি দিছোঁ ইয়াত মই মানে দেখি দিম ভিডিঅ'টোত দিয়াতে এইটো ধুনীয়াকৈ হৈ গৈছে তাৰপিছত এতিয়া আপোনালোকক আহক মই ঔটেঙাৰ আঞ্জাখন বনাই দেখাইছোঁ দেখিলে এইটো ৰেচিপি মোৰ হৈ গ'ল বেঙেনা আৰু মাছৰ কণীৰ সৈতে এতিয়া মই ঔটেঙাৰ ৰেচিপি দেখাই আছোঁ তেলটো গৰম হ'ব দিলোঁ এতিয়া মই ইয়াত মানে সৰিয়হ দিম সৰিয়হ ফুটাই দিম তাৰপিছত ইয়াত ৰহুন জ্বলা দিম দেখিলে এই ৰহুন আৰু জ্বলা ইয়াত এড কৰি দিম তাৰপিছতে হালধি নিমখ দিব লাগিব আৰু এটা কথা জানে নাই ৰহুনটো কিন্তু গাৰ বিহৰ কাৰণে টেঙাৰ আঞ্জাত যিকোনো টেঙা হওক টেঙাত বেয়া হয় এইটো অপশ্যন টাইপ হয় আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই যিবিলাকৰ গাৰ বিষ আছে ৰহুনটো একদম মানে নিষেধ আকৌ আপোনালোকে নিদিবই মানে গাৰ বিষৰ কাৰণে খুবেই বেয়া এতিয়া মই ইয়াত দিম যিখিনি মানে আলু বইল কৰিছিলোঁ ইয়াত মই এতিয়া আলুখিনি ঢালিম ইয়াত মানে মই ইয়াত হেৰি দিম আলুখিনি দিম আলুখিনি দিয়াৰ পিছত আপোনালোকে খাই থাকিব তাৰপিছত পানী এড কৰি দিলোঁ সোৱাদ অনুযায়ী এতিয়া ইয়াতে মাছ ঢালি দিম কেইপিচমান আপোনালোকে চাব মই মাছ দিম ইয়াত দিলোঁ দেখিলেনে এইটো উঠল আহিব ধুনীয়াকৈ এতিয়া মই ঢাকনিখন মাৰি দিম এতিয়া মই খাবলৈ লৈছোঁ এয়া বেঙেনা আৰু কণী তাৰপিছত এয়া ঔটেঙা আৰু মাছ এয়া ভাত এতিয়া জ্বলা মাছ এপিচ ফ্ৰাই এতিয়া মই খাম আপোনালোকে চাব দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে টেঙাৰ আঞ্জাটো আৰু সিটো এইবিলাক গোটাইখিনি খাবলৈ মজা টেষ্টি আপোনালোকে ৰেচিপিটো বনাই কেনে খাব আশা কৰোঁ মোৰ ভিডিঅ'টো মৰম চেনেহ দিব বাই বাই আৰু হেৰি যদি ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু পাৰে যদি বহুত শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু মৰম দিব